জান কেকেটাই তোমালে ফোন কৰি আছে নে এই মোৰ অৱস্থা বেয়া কৈ দে মোলে দেইনি কয় তুমি ফোন ললা জানো তেনেহলে কেনেকে কৰে তোমালে যেনেকে কয় তোমাৰ ফোন আছে জানো তেনেহলে কলে কৰে মোলে বেলেগলে কয় এটো আয়া ইমান জোৰকে মাৰে নেকি মানুহক এইজনী তই থিয়েটাৰ পাৰ্টি সোমাও পুলিচৰ চাকৰি বাদ দি তাই এক্টিং চাচোন এইটো তুমি জোৰত মাৰিছা কাৰণেহে দুখ পাইছে মই জোৱান মাৰিছো মাৰিছ পুলিচ হলে অকণ ফিটিম হৈ থাকিবা ইমান লেহুকা পুলিচ নহবা মোৰ ঠাই নিচিনা ভাগিলে ভাগি যোৱা ইয়াৰ মুখখন শুনাচোন ইয়াৰ কিহৰ কাৰণে মই মুখখন নচলাইছো মুখ বেছি কৰি দুইজনী মাইকী মানুহ মিলি পেলাই সৰু ল'ৰাটো পাইছে যে একে হেঁচা মাৰি ধুই থ বুলি কবলৈ লোকৰ থানা পুলিচ দেখিলে ভয় লাগি যায় কিমান ডেঞ্জাৰ আমাৰ পুলিচ চোৱাচোন কইনাই নে পুলিচে ধৰিবই নোৱাৰিছে এইটো বেছি কৈছে একো বেছি নকৈছে এইজনী পুলিচে যে চুৰ ধৰা মই নিজে দেখিছো নহয় চুৰটো যে পলাইছে এইফালৰ পৰা কৈ এজনীয়ে ৰিকুৱেষ্ট কৰিছে শুনাচোন পুলিচ হলে অকণ ডেঞ্জাৰাছ পুলিচ হবা লেহুকা পুলিচ হলে নহব নহলে তুমি ঘৰখনকে ধৰিবই নোৱাৰিবা কি ঘৰখনকাৰী মাই ডগছ মোৰ মইনেতাৰ কিয় ভাল জেগা এখন চাক তোমালোকে ঘৰখনকে বুজি নাপাইছা মানে হ'ব তুমি চোৱাচোন এয়া পুলিচ এইটো কি ধৰ্ষণকাৰী কোন বুজাবলৈ আহে আমাক ঐ